নমস্কাৰ সকলোকে আশা কৰোঁ সকলোৱে ভালে আছে মোৰ ইউটিউব চেনেলৰ সকলোকে যিসকলে মোৰ চেনেলটো চাই আছে সকলোকে বহুত মৰম জনালো নতুন বছৰৰ শুভেচ্ছা জনালো আজি অলপ আপোনালোকৰ লগত আকৌ এবাৰ কথা পাতিম বৰ্তমান মই ঘৰ সাফা কৰি আছো আমাৰ ঘৰখন অলপ দেখুৱাব বিচাৰিছো মৰমৰ ঘৰখন তাৰ পিছত আপোনালোক আটাই সকলোৱে ভালে থাকক কুশলে থাকক হাঁহি থাকক আনন্দত থাকক আৰু মোৰ চেনেলটো চাই কেনেকুৱা লাগে জনাব মই আগতে কৈছো মই একো নাজানো মাত্ৰ আপোনালোকৰ লগত থাকিব বিচাৰিছো তো এয়া মই সাফাই কৰি আছো তো আকৌ এবাৰ বহুত মৰম জনালো আহক আমাৰ ঘৰখন চাওক আহকচোন এয়া আমাৰ মন্দিৰ ঘৰ মন্দিৰটো এনেকৈ ৰখা হৈছে বস্তুখিনি ইমান নাজানো আমি নাৰায়ণ পূজা কৰোঁ প্ৰত্যেকবাৰে এইবাৰ কৰা হোৱা নাই এইবাৰ ভাবিছোঁ বাবু আৰম্ভ কৰিম দেউতাক আমি সকলোৱে মানিব লাগিব সকলোৱে শ্ৰদ্ধাৰ হয় এয়া আমাৰ ফটো তাৰপিছত এয়া আমাৰ ৰিউনিয়ন হৈছিল 20 বছৰ পিছত যিহেতু মই বিদ্যালয়লৈ গৈছিলোঁ সদায় মোৰ স্মৃতি স্পেচিয়েল স্মৃতি কাৰণে এনেকৈ ফটোৰে সজাই ফটো এখন চালে পিছত ভাল লাগে এইবোৰ সৰু বনোৱা গাড়ী বনাইছিল ভাঙি চিঙি এইবোৰ এনেকৈ থৈছোঁ হাৰমনিয়াম ভাল লাগে মোৰ বহুত প্ৰিয় বাবাৰো বহুত প্ৰিয় গিটাৰ বাবা যোৱা সকলোবোৰ স্মৃতি এনেকৈ সজাই থৈছোঁ ইয়াক কেচিও থাকিলে ভাল লাগে বা সকলোবোৰ বাবা বজায় আমাৰ ইও বজায় তো মই গীত গাওঁ কেৱল তাৰপিছত এয়া আমাৰ বাবাৰ ৰুম বাবাৰ এয়া সৰুকালৰ ফটো বাবা যেনেকৈ পঢ়িছিল যে তাৰ পঢ়াৰ বহি কিতাপ সকলোবোৰ প্ৰিপেৰেশ্যন কৰিছিল সি নিজে কৰিছে নিজে মানে সকলোখিনি মেনেজ কৰি সি পঢ়িছিল
বহুত পঢ়া দিনে ৰাতি পঢ়া নাছিল সি, অলপ সময়ে পঢ়িছিল, কিন্তু যেতিয়া নীট দিছিল তেতিয়া কিন্তু সি বহুত যথেষ্টখিনি চেষ্টা কৰিছিল। তাৰপিছত বাবাৰ এটা লক্ষ্য আছে, লক্ষ্য যাতে পূৰ্ণ হয় আশীৰ্বাদ কৰিব। মই জানো সি যথেষ্ট কষ্ট কৰি আছে, কাৰণ আমাৰ নিচিনা মধ্যবিত্ত শ্ৰেণীৰ ল'ৰা ছোৱালীবিলাকৰ অলপ পঢ়াৰ কাৰণে, বাহিৰত পঢ়াৰ কাৰণে ওলোৱাৰ কাৰণে বা কিবা এটা হেৰি কৰাৰ কাৰণে বহুতখিনি কষ্ট হয়, বহুতখিনি টকা পইচাৰ দৰকাৰ হয়। তো তথাপিও সিয়াক আমি কৈছোঁ কোনো টেনশ্যন ল'ব নালাগে, আমি আছোঁ, পঢ়ি যোৱা, চেষ্টা কৰি যোৱা। এইখন তাৰ টেবুল। সৰু ল'ৰাটো এতিয়া 9ত উঠিছে, বহুত পঢ়া শুনা নকৰে সি, কি হয় নাজানো, আৰু যিমানখিনি পাৰোঁ আমি চেষ্টা কৰি যাম। তো এয়া আমাৰ তাৰ ৰুম। আৰু বাবা যেতিয়া ক্লাছ 8ত উঠিছিল তেতিয়া সি নিজে নিজে এইবোৰ আৰ্ট কৰিছিল। চাওক আৰ্ট, মই ৰুমটো ৰং কৰিব মন নাযায় যিহেতু তাৰ হাতৰ এয়া আৰ্ট, এইবোৰ চায়ে ভাল লাগে মোৰ। নাই, আজি ঘৰখন বৰ খালী খালী লাগে, কেতিয়াবা বৰ মনত পৰে। আমাৰ পাকঘৰটো, আমাৰ ইমান মানে বহুত ধুনীয়া ঘৰ নাই, আমি যিখিনি কৰিছোঁ মানে বহুত কৰিছে। আগতে বেলেগ এটা পৰিৱেশ আছিল, আগৰ তুলনাত বহুত কৰিছে। পাকঘৰৰ বস্তুবোৰ এনেকৈ থৈছোঁ, বহুত ধুনীয়াকৈ মই থ'ব নাজানো, তথাপিও আমি এতিয়া ঘৰৰ সম্পূৰ্ণ কাম আমি নিজে কৰোঁ। আৰু তেখেতেও বহুতখিনিয়ে মোক হেল্প কৰে, আগতেও কৈছোঁ। তো ইয়াতে মোৰ বহুত যথেষ্টখিনি স্মৃতি আছে, মৰম আছে, ভালপোৱা আছে। আৰু আমাৰ এনেই কিবা কিবি বস্তু থোৱা ঘৰ। তো মই ইয়াৰ কাৰণে ঘৰটো দেখুৱাব বিচাৰিছোঁ, কাৰণ আমাৰ যদিও বা বহুত ধুনীয়া ভাল ফ্লেট বা তেনেকুৱা কি নাই, তথাপিও মানে ঘৰখনত যথেষ্ট মৰম আছে, শ্ৰদ্ধা আছে, ভালপোৱা আছে। আৰু এটা ঠাইত অলপ এডোখৰ মাটি লৈ ঘৰ ষ্টাৰ্ট দিয়া হৈছে, কিন্তু ঘৰটো সম্পূৰ্ণ কৰিব পৰা নাই। সেই ঘৰটোতো বহুতখিনি মৰম ভালপোৱা আছে। তো কেতিয়া হয় ঘৰটো নাজানো, নিশ্চয় আপোনালোকক হ'লে দেখুৱাম। সপোনৰ ঘৰটো আচলতে সেইটোৱে হ'ব, কাৰণ কেনেকৈ অলপমান হেৰি কৰিব বিচাৰিছোঁ, মানে ভাল পোৱা বস্তুখিনি বা কেনেকৈ অলপমান ছিষ্টেম মতে ঘৰটো বনোৱাৰ এটা চেষ্টা আমাৰ আছে। তো কি হয় নাজানো। তো যি কি নহওক, এই ঘৰটো আমাৰ সদায় মৰমৰ হৈ থাকিব। আৰু সেইকাৰণে মানে মোৰ চেনেলত এনেকৈ মোৰ মৰমৰ ঘৰটো অলপমান ৰাখিব বিচাৰিছোঁ। আৰু ঘৰ নাজানো, এইবিলাক ঘৰ ফ্লেট আচলতে আমি বহুতখিনি ভাবোঁ আমাৰ ঘৰ, আমি তেনেকুৱা নহয়। আমাৰ ঘৰবিলাকো দেখোন মানে বদলি হৈ থাকে, বা এইটো মোৰ ঘৰ কালি হয়তো বেলেগৰ হ'ব। সেয়ে মানে সকলোতে নিজে কৰা বস্তুখিনিৰ সঁচাই যথেষ্টখিনি ইয়াত মানে তাৰ হেৰিয়ে বেলেগ, নিজে কষ্ট কৰি যিটো আমি অৰ্জা বস্তুটোৰ মানে বহুতখিনি মানে ইম্পৰ্টেঞ্চ হয়। তো এয়া বাবুৰ আলমাৰিটো। তো এইখিনিয়ে আমাৰ দেখুৱাবলগীয়া তেনেকুৱা নাই একো বস্তু। যিকোনো বস্তু মানে মই ভাল পোৱা বস্তু হ'লে মই শ্ৰদ্ধাৰে ৰাখিব বিচাৰোঁ, মৰমেৰে ৰাখিব বিচাৰোঁ। আপোনালোকক এটাই ক'ব বিচাৰিম, আপোনালোকে যাতে আমাক সকলোকে মৰম দিয়ে, আশীৰ্বাদ দিয়ে, আমি যাতে এনেকৈ সদায় মৰমেৰে থাকিব পাৰোঁ, মৰম চেনেহেৰে থাকিব পাৰোঁ, ইজনে সিজনক যাতে বুজি পাওঁ। ল'ৰা দুটাও যাতে সিহঁতে কেতিয়াও দুই ভাই কেতিয়াও যাতে অমিল নহয়, মিলা প্ৰীতিত থাকিলে সকলোবোৰ মানে মিলা প্ৰীতিত থাকিলে সকলো বস্তু মানে ভাল লাগে। মোৰ সেইটোৱে মানে ভগৱানৰ ওচৰত প্ৰাৰ্থনা। কাৰণ আজিকালি দেখিবলৈ পোৱা গৈছে বহুত জেগাত মানে
মিলা প্ৰীতি নাই, বহুত নিজৰ ঘৰৰ মানুহবিলাকো তেনেকৈ নুবুজে। সেইকাৰণে মোৰ মানে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা, যিখিনি আমি থাকোঁ আমাৰ পৰিয়ালটো যাতে কোনো দিন অমিল নহয়, সিহঁতে যিখিনি থাকে আমাৰ সেইখিনিতে যাতে আমি সুখী হ'ব পাৰোঁ, তাকেই মই প্ৰাৰ্থনা কৰোঁ বা বিচাৰোঁ। ধন্যবাদ আপোনালোকক আকৌ এবাৰ মোৰ চেনেললৈ চোৱাৰ বাবে বহুত বহুত কৃতজ্ঞতা জনালোঁ। থেংক ইউ। আপোনালোকেও ভালে থাকক, কুশলে থাকক, হাঁহি থাকক, আনন্দত থাকক, এয়ে মোৰ প্ৰাৰ্থনা। বাই বাই। বজাৰখিনি ধুনীয়াকৈ সজাই ৰাখিব চেষ্টা কৰিছোঁ। দেউতাৰ কথা মনত পৰে বজাৰ দেখিলে, মানে দেউতাই সকলোখিনি বস্তু মানে বজাৰৰ পৰা আনে। এতিয়া ঘৰত খোৱা মানুহ নাই, বজাৰ কিন্তু আনেই দেউতা, মই এতিয়াও গ'লে দেখা পাওঁ, এতিয়াও বজাৰ ভৰ্তি কৰি আনে। ঘৰৰ সকলো পুৰুষবিলাকক সঁচাই ধন্যবাদ জনাব লাগিব। ল'ৰা যিবিলাক, তেওঁলোকে নহ'লে এখন ঘৰ সদায় আধৰুৱা, মা যেনেকুৱা দেউতাও তেনেকুৱা। মোৰ ভাই বন্ধু সকলোকে কৈছোঁ, ল'ৰাবিলাক সঁচাকৈ বহুত মানে কষ্ট কৰে, ডিউটিৰ পৰা আহি আৰু বজাৰ আনিছে, তো তেওঁলোকক সদায় কৃতজ্ঞতা আমি জনাব I keep you in my heart is where you are. I still think of you, I want you coming back. I remember when we were staring photo. Don't forget the way you look me in the eyes. And I keep you in my heart is where you are. I still think of you, I want you coming back. Call me when you want, baby, I can take it on my heart, yeah, yeah. Give me your love, yeah, yeah. Call me when you want, baby, I can take it on my heart, yeah, yeah. Give me your love, yeah, yeah, yeah. I remember when we were staring photo. Don't forget the way you look me in the eyes. And I keep you in my heart is where you are. I still think of you, I want you coming back. I remember when we were staring photo. Don't forget the way you look me in the eyes. And I keep you in